ইমান কষ্টেৰে ধৰি বান্ধি আনিছিলো ছাগলীটো এডোখৰতে এৰি দিব লগা হ'ল কথাটো হ'ল আজি গধূলিখিনি সময়ত বাঘ ঘৰলৈ যাবলৈ ওলাইছো আৰু খপককৈ যাব লগা হ'ল এই বাকচটো দিবলৈ যাব লাগে ৰ'ব বাকচটো খুলি দেখাইছো দেখিছে ইমান ধুনীয়া ধুনীয়া কুকুৰ পোৱালি দুটা লৈ যাব লৈছো ৰাস্তাত ৰখি ৰখি আহিব লগা হৈছে ইহঁত দুটাক চাই চাই আহিছে বাকচটো অলপ ঠেক যে উশাহ চুশাহ ভালকে লৈছে নাই চেক কৰি আহিছে নাই চব ঠিক আছে বেচেৰাইক গোটেই ৰাস্তাটো পিছফালে ধৰি আহিছে বাঘ ঘৰ আহি পাই গলো পোৱালিজনীয়ে হাততে দাখন লৈ ৰখি আছে আজি বোলে চুৰ কাটিহে এৰিব আহিয়ে পোৱালিকেইটা খুলি দিলো এতিয়া ধুনীয়াকৈ দুইটাই খেলি আছে আমিও চাহকাপ খাই লওঁ ভাগ্যখন ইমানেই বেয়া নে চিংৰা ভিতৰটোৱে খালো এইফালে চাহৰ লগতে ভাতটো বাঢ়ি দিলে একদম গৰম গৰম পাভ মাছৰ লগত ভাত খাই লওঁ ৰাতিপুৱা শুই উঠিয়ে ৰ'দ লৈ পথাৰখনৰ সৌন্দৰ্য উপভোগ কৰি আছো তেনেতে বাই চাহ খাবলৈ মাতিলে পকৰীয়ে কণীৰ লগত বহি চবে একেলগে চাহৰ জুতি লৈ ললো মই যে কুকুৰ পোৱালি দুটা বাঘ দিলো মোক সলনি চেউৰী ছাগলীজনী দিছে সেইজনী বাইকত নিবলৈ বাই ভালদৰে বস্তাত ভৰাই বান্ধি ঘৰলৈ গৈছিলোহে ছাগলীজনীয়ে জিতটো চিঞৰ মাৰিলে এৰি দিব লগা হ'ল